কেইজনমান আহিলোঁ আজি কিবা জব মেলা আছে সেইকাৰণে আহিলোঁ বহুত মানুহ দেখাই আছে আপোনালোকে দেখিলোঁ সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে খাবতি ৰৱানা প্ৰেমৰ যুত বাসনা সকল আপোনালোকে নতুন হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু আজি আমি খোজকাঢ়ি আহিলোঁ ইয়াত আজি গাড়ী নাহে ইয়াত গাড়ী সোমাব নিদিয়ে নো এণ্ট্ৰি মাৰি দিছে তাত ইমান মানুহ সেইকাৰণে গাড়ী আহিব নিদিয়ে দেখি আছে ইমান মানুহে মানুহ বহুত মানুহ আহিছে আপোনালোকৰ মানুহৰ পৰিৱেশটো দেখি আছে কেনেকুৱা তো ফাইনেলি আমি আহি পাই গ'লোঁ জব মেলা এইটো হয় জব মেলা এইটো 23 ডিচেম্বৰৰ পৰা 4 জানুৱাৰীলৈকে চলি থাকিব ইফালেদি সোমাব লাগিব মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ চকুৰ ভাষাৰে কোৱানা মোৰ মন জোচনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোচনা হৈ আছো গোটেই মানুহ আছে ইয়াত বহুত মানুহে অকল মানুহে অহা নাই এনকেটিভিও আহিছে ইয়াত এনকেটিভি দেখিলোঁ এনকেটিভি আহিছে আৰু ইয়াত অতিথিবিলাক আহিব ইয়াত বহিব কেনেকুৱা জব মেলাত কেইটামান কোম্পানী আছে কেইটা কোম্পানী চব দেখাই আছোঁ ৰ'ব ফ্ৰেণ্ডসকল এইবিলাক হ'ল হেল্পৰ ঠাই আপোনাৰ যি হেল্প লাগে ইয়াত কৰিব ফ্ৰেণ্ডসকল ফাইনেলি আমি সোমাইলোঁ একেবাৰে ভিতৰত ইয়াতে আছে গোটেইখিনি কোম্পানী তো আমাৰ ফাৰ্ষ্টৰ কোম্পানীটো হ'ল কিবা BLCC প্ৰাইভেট কোম্পানী আৰু ইফালে আছে এগনা হোণ্ডা প্ৰাইভেট কোম্পানী গোটেইখিনি ইয়াত যিবিলাক দেখিলোঁ গোটেইখিনি প্ৰাইভেটে কোম্পানী চৰকাৰী কোম্পানী এটাও নাই আৰু ইফালে এইটো আছে ভাৰত মটৰ্ছ আৰু ইফালে আছে ইফালেতো নাই এইটো ষ্টেট বেংক আছিল এইবিলাক গুচি গৈছে আৰু ইফালে এইটো হ'ল কামাখ্যা মটৰ্ছ প্ৰাইভেট কোম্পানী মানুহ বহুত মানুহ এইটো নাই এইটো ষ্টেট বেংক আছিল এইটো নাই গ'ল আমি যিকেইটা দেখিলোঁ গোটেইকেইটাতকৈ ইয়াতে মানুহৰ সমাগমটো অলপ বেছি আছে এইটো হ'ল 7 ছিষ্টাৰ হস্পিটেল হয় আৰু ইফালে যিটো আছে এইটো এভৰিডে প্ৰাইভেট কোম্পানী হয় মানুহটো সমাগমটো আজি বেছি মানে একেবাৰেই বেছি বহুত বেছি ইয়াত এইটো হ'ল বিশাল মাৰ্কেট এইটো হ'ল ৰেষ্টুৰেণ্ট হোটেল এইটো আৰু ইফালে আছে দেখাই আছোঁ ৰ'ব ইফালে আছে এইটো হোটেল আৰু এইটো হ'ল WM বাজাৰ শ্বপিং মল হয় এইটো আৰু ইফালে আছে এইটো হ'ল ফ্লোৱাৰ মেল এইটো হ'ল ফ্লোৱাৰ মেল গোৱালপাৰাতে আছে এইবিলাক সকলোবিলাক গোৱালপাৰাতে এইটো গোৱালপাৰাতে হৈ আছে গোৱালপাৰা হৈ আছে এইটো হ'ল ষ্টাইল বজাৰটো গোৱালপাৰা ভিউচিত আছে এইটো ষ্টাইল বজাৰ শেষ আৰু নাই গোটেইখিনি দেখালোঁ এতিয়া ওপৰত যাই ৰ'ব এই এনে আমাৰ অসম চৰকাৰে নিয়োগ মেলা পাতিছে নিয়োগ লোৱাৰ কাৰণে ভাল আৰু তুমি ইয়াত আহি কিনে কেনেকুৱা অনুভৱ কৰিছা ভালেই লাগিছে বহুত মানে হেৰি বহুত দূৰৰ মানুহ আহিছে ইয়াত তোমাৰ ঘৰটো ক'ত আছে মোৰ ঘৰটো কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা ইয়াত আহিছে ইয়াত কামৰূপ ডিষ্ট্ৰিক্টৰ একচুৱেলি অহা নাই গোৱালপাৰা থাকে তেওঁ গোৱালপাৰা মই আই টি আই কৰি আছোঁ ইলেক্ট্ৰিচিয়ান জন্মলৈ আহিছে কেনেকুৱা পৰিৱেশ পৰিৱেশটো দেখাই আছোঁ ৰ'ব মানুহ ইয়াৰ পৰা মাইনিং কৰি থাকে ইফালে ওলাব লাগে
ফ্ৰেণ্ডসকল ইয়াতে আমাৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ তো আপোনালোকে যিবিলাকে নতুন চাই আছে আমাৰ ভিডিঅ'টো সেইবিলাকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব তো নেক্সট ভিডিঅ'ত দেখাব বা